So hello বন্ধুসকল, welcome back to my YouTube channel. পুনৰ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি ব্লগলে। আজি সানডে মই গৈ আছো গিৰ্জাঘৰলৈ। আজি কালচাৰেল ডে এখন পাতিব ওলাইছে আমাৰ গিৰ্জাঘৰত অনুষ্ঠিত হ'ব আজি। সো প্ৰত্যেক বছৰে পাতে। সো আজি কি হয় নাচ গান সকলো আপোনালোকক দেখাম আৰু কি হয় চাই থাকিব আপোনালোকে ব্লগখনত। সো চলো, এয়া বাইবেলখন লৈ ললো হাতত, ইয়াত থৈ মেলি এতিয়া চাইকেলৰ পৰা যাওঁ। আমাৰ বৰগড়া তিনিআলিখন এয়া আহি পালোহি গীৰ্জাঘৰলৈ। এতিয়া বলক ভিতৰলৈ আপোনালোকে দেখাই যাওঁ। কোনো মানুহ অহা নাই দেখোন এতিয়ালৈকে। চ' এইফালে হেপী কালচাৰেল ছানডে 2022 লিখা আছে আৰু মিচিং মাফলাৰেৰে আৰু মিচিং এগেচাদৰে দুপিনে ওলমাই থৈ দিয়া হৈছে ধুনীয়াকৈ। আৰু আজিৰ এইটো স্পেচিয়েল নানিয়ে বনাই আছে এইফালে। অ' মাই গড, নিউজ চেনেলৰ মানুহ আহিছে চাওক। এয়া নিউজ 18 এনি এইফালে সাংবাদিকজন বহি আছে এইফালে। হেল্ল' হেল্ল' হেল্ল', এইটো আজি নিউজ চেনেল আহিছে। নিউজ চেনেলৰ মানুহ এনি নিউজ টাইম নিউজ নেকি এইবোৰ নাচনীবিলাক। এতিয়া মিচিং গুমৰাক অকণমান আপোনালোকৰ মাজলৈ নচুৱাই দেখাই দিব। গতিকে আজিৰ দিনটো প্ৰতি বছৰে যেনেকৈ আমি পালন কৰি থাকোঁ তেনেকুৱাই আহক। আমি নেপালী হওক, মিচিং হওক, দেউৰী হওক, বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সাজপাৰ পিন্ধি আজিৰ দিনটো পালন কৰিবলৈ আমি আজি আয়োজন কৰিছোঁ। সকলো কাৰ্যত ঈশ্বৰ সহায় কৰক আৰু তেওঁবিলাকৰ সকলো মনোবাঞ্ছা যেন পূৰ হওক, এনেকৈ কামনাৰে মই তেখেতসকলক ধন্যবাদ দিছোঁ। অফাৰিং প্ৰেয়াৰ কৰিব আমাৰ মুহিম পায়েং তেখেতে নাও পইচাৰ হয় আৰু তেখেতে আহিবলগীয়া দিনবোৰত ৰেডি নিৰিন দৰে থাকা হয়। Hey. ले लेता
Nemur hoy re, nemur hoy.
এই বক্সখন দিয়া হৈছে আমাৰ আজিৰ মুখ্য অতিথিয়ে নলো সম্পত্তি কাগজ কি ইবি লুবিনা লুবিলো আইলা মই আইমা মই নলো সম্পত্তি হ'ব হেল্ল' একো নাই এইফালে নাচনী কেইজনী ৰখি আছে ভাতৰ প্লেট নোযোৱাৰ কাৰণে নেক্সট ৰাউণ্ডত খাবলৈ কৈছে সেইটো কাৰণে ৰখি আছে এইফালে আচলতে ইহঁতক আগতীয়াকৈ দিব লাগিছিলে কিন্তু উপায় নাই ডাঙৰ মানুহবিলাকক দিবলগীয়া আছে আগতে বহুত সময় ৱেইট কৰাৰ পাছত বেচেৰি কেইজনী পালে খাবলৈ নহ'লে ৰ'দত একদম নাচি নাচি অৱস্থা বেয়া হৈ গৈছিলে চবৰে এইফালে পাই গ'ল নাচনী পাৰ্টি এইফালে দেই আচ্ছা আছে বজাও এয়া ময়ো খাই দিওঁ অলপমান ব্ৰইলাৰ মাংস উইথ লাও নেকি নাজানো লগতে মিৰ্চি লাল মিৰ্চি গ্ৰীণ চিলি এটা লওঁ জ্বলাই সোৱাদ বুলি কয় নহয় তো লগত বজাই দিওঁ আজি ব্লগখন ইমানতে মই সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পালে আপোনালোকক লগ পাই আছোঁ নতুন এটি ব্লগত তো আজিলৈ ইমানেই টাটা বাই বাই হেভ এ গুড